আপোনাৰ যদি ওঠটো যদি অলপ তেৰা থাকিলহেঁতেন খন্তেকীয়া জীৱন আজি আছো কালি নাই আহক আমি সময় নষ্ট নকৰি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এনেকুৱা এটা হস্পিটেল দেখুৱাম যিটো হস্পিটেলত মানে আপোনালোকৰ গাঁৱৰ বা চুকে কোণে আপোনালোকৰ ঘৰৰ আশে পাশে তেনেকুৱা ধৰণৰ ডিফেক্টিভ বাচ্চা জন্মগ্ৰহণ কৰিছে নেকি যেনেকুৱা সেই ধৰি লওক আপোনাৰ ওঠবিলাক এনেকুৱা মানে তেৰা থাকে দাঁতবিলাক তেৰা থাকে মানে ফেচটো মানে কিবা এটা মানে বিকলাংগ থাকে ভৰি বিকলাংগ বুলি কোৱা নাই মানে ফেচ বিকলাংগ থাকে যেটো কি ডিফেক্টেড হয় মানে দেখাত বিকৃতি মানে দেখা যায় মানে কেনেবা কেন বেয়া দেখা যায় তেনেকুৱা ল'ৰা ছোৱালী যদি আপোনালোকৰ ওচৰতে আছে তেতিয়াহ'লে গুৱাহাটীতে এখন হস্পিটেল আছে যিখনৰ নাম সেল্ফ কেয়াৰ এমচি হস্পিটেলৰ মানে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলৰ সমীপতে সেই হস্পিটেলখন আছে সেই হস্পিটেলখনৰ নাম হৈছে মিছন ইছমাইল হিচাপে গুৱাহাটীত অৱস্থিত হোৱা সেইখন অসম চৰকাৰে সম্পূৰ্ণকৈ বিনামূলীয়াকৈ প্ৰদান কৰিছে গতিকে আহক আপোনালোকে যদি আপোনালোকৰ ওচৰতে আপোনালোকৰ মানে গাঁৱৰ বা আপোনালোকৰ ঘৰৰ আশে পাশে তেনেকুৱা ধৰণৰ ডিফেক্টেড ল'ৰা বা ছোৱালী মানে টকাৰ কাৰণে হাবাতুৰি খাই আছে বা সেনেকুৱা মানে গৰীব ধৰণৰ ফেমিলিৰ পৰা বিলং কৰিছে তেনেকুৱা যদি আছে তেনেহ'লে আপুনি ততাতৰীয়াকৈ এই খবৰটি তেওঁলোকৰ কাণলৈ পঞ্চাওক আৰু মানে সেই বাচ্চাটোক যদি আপুনি পাৰে লগত লৈ আহক পাণবজাৰ কেয়াৰ চেণ্টাৰলৈ আৰু সম্পূৰ্ণকৈ বিনামূলীয়াভাৱে সম্পূৰ্ণ ট্ৰিটমেণ্ট কৰি হেনা বাচ্চাটোক সুস্থ এটা স্বাস্থ্য দান কৰা হওক আপুনি ভাবিছেনে আপনি নিজকে নিজে ভাবক আপনার যদি ওঠটো যদি অলপ তেৰা থাকিলহেঁতেন আপনি ভাত খাওঁতে বা আপনার খাদ্য গ্রহণ করতে কিমান এটা অসুবিধা হলহেঁতেন আপনি সেই বাচ্চাটোৰ জীৱনলৈ গোটেই জীৱনটো পৰি আছে আপনার সেই বাচ্চাটোৰ জীৱনলৈ আপনি অলপ ভাবক গতিকে সেই বাচ্চাটোৰ জীৱনৰ কথা ভাবি আপনার নিজৰ যেনেকুৱা লাগে তেনেকুৱা বুলি নিজৰ সন্তানৰ নিচিনা ভাবি আপনি তেওঁলোকৰ কাৰণে এই কামটো কৰক মই আপোনালোকক মানে বাকি বেলেগ হেল্প কৰিব পাৰো নাপাৰো কিন্তু এই ভিডিঅ'টোৰ জৰিয়তে কমচে কম আপোনালোকক খবৰটো দিব পাই মই অত্যন্ত সুখী অনুভৱ কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে যদি ৰাইজৰ কিবা উপকৃত হোৱা বুলি আপোনালোকে অনুভৱ কৰে তেতিয়াহ'লে শ্বেয়াৰ এটা কৰিবলৈ কিন্তু নাপাহৰিব দেই আৰু এই হস্পিটেলটোৰ সম্পূৰ্ণকৈ এড্ৰেছটো মই দিছোঁ পাণবজাৰ শুক্লেশ্বৰ মন্দিৰৰ সন্মুখত এমচি হস্পিটেলৰ সমীপত সেল্ফ কেয়াৰ চেণ্টাৰ আর সম্পূর্ণকে সরকারি হয় অসম গভর্নমেন্টর অধীনত চলে অসম গভর্নমেন্টে সম্পূর্ণ ডোনেট করে আপনার ল'ৰা বা ছোৱালীক বা আপনার ওচৰ চুবুৰীয়াৰ কোনো ধৰণৰ এনেকুৱা ধৰণৰ মানে ডিফেক্টেড বাচ্চাত একেবাৰে সম্পূৰ্ণকৈ বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়